বহুত বেছি মানুহ হৈছে, ইমান বেছি মানুহ একবাৰো হোৱা নাই। তই দিছে নেকি? So hey guys, next এটা ভিডিওৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। তো আজিও ভিডিওটো ৰাতি ষ্টাৰ্ট কৰিলো। তো কিহৰ কাৰণে আপোনালোকে থাম্বনেল চাই গমে পাইছি। তো যাই আছো ইফালে মিণ্টু আছে, ইফালে আৰু এটা বেলেগ লগত চলি আছে। তো তাকে গেলি যায় গোটাই কিন্তু কৈছো গমে পাইছি। তো তাকে গেলি যায় ভিডিওটো গোটাই কিন্তু জানিবৰ কাৰণে একদম কণ্টিনিউ কৰি থাক। তো বলক তাকে গেলি যাই থাকো, দেৰি হৈছে মানে আৰম্ভ হৈছে প্ৰায়। তো যাই থাকো। তো গাইছে আহিলেও বঢ়িয়াকৈ আহি পেলাই বানুকুচি চক পাই গেলো। তো এতিয়া ৰাৱণপুৰৰ জেগা অলপমান সিফালে আছে। তো মিণ্টুৰ গাড়ীখন পাৰ্কিং কৰি থৈ পেলাই তো তাকে গেলি যাই থাকো আমি। তোৰ পৰা বানুকুচিৰ মেইন চকতে হয়। তো তাকে গেলি যাই থাকো দেখি। তো গাইজ বঢ়িয়াকৈ জাগা কিন্তু আহি পালো। মানে এইবাৰ বহুত বেছি মানুহ হৈছে, ইমান বেছি মানুহ একবাৰো হোৱা নাছিল। এইবাৰ ইমান বেছি কিহৰ কাৰণে হৈছে গম নাপাওঁ, কিন্তু বহুত বেছি মানুহ হৈছে। একদম ৰাস্তা চব ভৰ্তি হৈ গৈছে এইবাৰ। এইবাৰ ইমান কিহৰ কাৰণে ইমান মানুহ হৈছে? মানুহ মানে আমাৰ এইখিনি এৰিয়াত তাৰ মানে ৰাৱণৰ হেৰি নাই, আছে বৰমাৰটো অলপ দূৰ হয়। আমাৰ এইখিনি যিমান বুজা নলবাৰী চলবাৰী ৰাৱণ নাই, আমাৰ ইয়াতে ৰাৱণ হয়। সেইটোৰ কাৰণে ইমানখিনি মানুহ হৈছে। চব মানে যিমান বুজা হয় চব মানুহখিনি আহি কিনে লগ লাগছি না। প্ৰতি যোৱা বছৰ ইমান মানুহ হোৱা নাছিল, কিন্তু যোৱা বছৰ মানে সেইটোৱে আৰু সকলোৱে পূজা চাইছিল বা বেলেগত বতৰৰ কাৰণে হয়। বতৰটো এতিয়া গেলি ভালে আছে, দিয়া নাই। হাল মাৰি থৈছা নেকি? ৰাৱণ ইমান মানুহ বহুত হৈছে, থমথমে থাকো দেখি আছো গাইছ। বঢ়িয়াকৈ দেখি আছো। আপোনালোকে যথেষ্ট সময় ধৰি ইয়াত উপস্থিত হৈ আছে। আমাৰ সময় সমাগত কাৰ্যসূচী দেখুৱাবৰ সময়। তো গাইছ বঢ়িয়াকৈ একদম জুইটো লাগি দিছে আৰু কেনেকুৱা লাগছে বোমা কেইটা? একদম মজা দিছে না, যাই আছে ইউটিউব চেনেল 1 লাখ সাবস্ক্রাইব হ'ব না। এনেকুৱা বোমা মাৰি একদম হিলে পেলামছো। পইচা নলিও লোন হলিও লম নাই টেনশন তই গেলছে বোমা মাৰিম না 1 লাখ সাবস্ক্রাইব পুৰা হিলে পেলাম। কষ্ট করে
কেনেকুৱা লাগছি একদম মজা লাগছে তোৰ কেনেকুৱা লাগছি হা ও হুমেৰি বেলেগ কথা আছে তো গাইজ বঢ়িয়াকে একদম ৰাৱণটো পুৰা কমপ্লিট হৈ গেল মানে মাথা ৰৈ গৈছে 7টা তো এবাৰ ৰাৱণে কি কৰিব মিন্টু জ্বলাটো দিবা লাগব না আধাৰা হ'ব নোৱাৰে চব শেষ আধৰা হ'ব নোৱাৰে গাইছে ইফালে এখিনি হাত ৰৈ গৈছে বাকী কিন্তু পুৰা গৈছে বোমা কিন্তু মাৰছি দেই বোমা কিন্তু মাৰছি তো গোটেই কিন্তু হৈছে আমি ইয়াত যাই থাকোঁ গোটেই মানে অলপমান বাকী হৈছে এখিনি হেড কৰি লওক তো আমি যাই থাকোঁ গাইজ এতিয়া অলপ আগতে কিমান বেছি মানুহ হৈছিলে ভৰ্তি হৈছিলে মস্ত বিল গান এতিয়া এটা মানুহ নহয় গেলে ৰাৱণটো পুৰা হৈছে চব ডাউৰ মানুহ নাই ঠাণ্ডা বসছি না অলপ অলপ গাইজ গৰম হলেতো বহি থাকিলে হ'ব গম পা না তই কি কম ঠাণ্ডা বসছি গাইজ অলপ অলপ তো সেইটোৰ কাৰণে চব মানুহ পুৰা পুৰা হৈছে চব কিবা এটা মানে বহুত খিনি ভাল লাগছে ঘৰত থকাতকে ঘৰত থকা বহুত ভাল লাগছে বহুত খিনি কিবা এটা ভাল লাগছে আৰু বেলেগ যেন আমাৰ বানুগুচি নলবাৰী গোটেই মহবিলাক নহ'ব দেই গাইজ বেলেগটো যেনে পুৰা থ হৈ গৈছে একদম এতিয়া ৰাস্তাত অলপ আগত কিমান বেছি মানুহ হৈছিল আপোনালোক দেখিয়ে দিছোঁ তো এতিয়া নাই আগৰ শ্বটত দেখা পাইছে এতিয়া চব মানুহ ফুটুং বঢ়িয়াকে মানুহ চানুহ খালী গেল তেতিয়াৰ পৰা মই চকৰ ভিতৰত আছিলো ইমান বেছি মানুহ গাড়ী তাতে ক্লিপ ল'ব পৰা টি এনেকে আছে এতিয়া এইফালে আহি পেলাই যে জিলাপি লৈ আহিছে জিলাপি খাব দিছি খা মই নাখাওঁ দে হা এইটো মই ইমান বেছি ভাল নাপাওঁ সেইটো কাৰণে এটা কথা সুধো সঁচা কথা কবি নে তই এইটো কেইটকা জিলাপি সঁচা কথা কৈছ ক সঁচা কথা ক না অফ কেমেৰাত কবি ঠিক আছে মোক অফ কেমেৰাত কম মোক ক'ব ৰ দে ইফালে জিলাপি খাই হাত ধুবা আহিছে হাত ধুবা আহিছিলে ভৰি কিয় ধুলি তই তাতে ভৰি ধুবা জানতে কি হৈছিল মন নাই গাইজ ইফালে ইয়াতে গোটেইকেইটা জিলাপি খোৱাৰ কাৰণে পইচা তুলি আছে এহেঁতে পাগল কেইটাই 40% ডিসকাউন্ট দিছি ভিডিও দিছ জিলাপি কিনছি কিনি পেলাই দাউৰি চহৰ পে হয় ক'ত গুগল পেৰ কুপন মুচিছে কিবা মুচিছে মুঠতে পইচা লাগে দি পেলাই জিলাপি লৈছি হতে পইচা যোগাল কেনেকুৱা জিলাপিৰ পইচা যোগাল হ'ল তই দিছে নেকি বাকী জানে দিলে কেতি আছে চলি আৰু ই থহাটো কাঢ়িব চাহ আছে নেকি মাৰ তাৰা কেনে আহিছি একদম বঢ়িয়া মজা তো গাইজ বঢ়িয়াকে একদম ৰাৱণ চবন পুৰা কমপ্লিট তো জিলাপি তিলাপি খাই আহিলোঁ আকবাৰকে গাইজ 3-4 মান জিলাপি কিনিলোঁ তো দেখ কেনেকুৱা কাৰাকাৰি দেখছি আপোনালোকে আগৰ শ্বট গীতাত ইফালে ইয়াতে গাড়ী থৈছিলোঁ তো গাড়ীখনতে উলিয়ালোঁ মিণ্টু আৰু মজা আছোঁ কেনেকুৱা লাগছি 9:30 বাজে ঘৰৰ পৰা ফোন কৰিছে মজা মানে চাই কেনে একদম মজা লাগছি এটা কিবা এটা বেলেগ এটা হেৰি হৈছে ন একদম মানে ফিলিং যাও দেৰি হ'ল বোমা এনে কিমান মানৰ মাৰছি টোটেল তোৰ মোটামুটি 50-60 হাজাৰৰ বোমা মাৰছি দেই বোমা মাৰছি কিন্তু চাই এইটো ক'ব লাগিব